নমস্কাৰ মোৰ নাম পল্লৱ কলিতা আপোনালোক সকলোকে ইনফৰটেইনমেন্ট পল্লৱ ইউটিউব চেনেললৈ স্বাগতম জনাইছো বৰ্তমান সমগ্ৰ পৃথিৱীতে কৰোনা হৈ আছে এবাৰ আহে এবাৰ যায় এবাৰ আহে এবাৰ যায় মানে কিমান আৰু আমনি দিব কিন্তু আপোনালোকে বাৰু সেই মহামাৰীটোৰ বিষয়ে জানেনে যিয়ে প্ৰায় 20 কৰোৰ মানুহক মৃত্যুৰ মুখত পেলাইছিল আৰু সেলফিটো আমি এদিনত কিমান লও হিসাব নাই কিন্তু আপোনালোকে বাৰু জানেনে যে কোনে আৰু কেতিয়া পৃথিৱীৰ প্ৰথমখন সেলফি লৈছিল জানিবলৈ ভিডিওটো শেষলৈকে চাওক ফ্যাক্ট নাম্বাৰ 8 জাপানৰ ৰাজধানী টকিঅত এখন এনেকুৱা ৰেষ্টুৰেণ্ট আছে য'ত কোনো মানুহে ৱেইটাৰৰ কাম নকৰে বান্দৰে ৱেইটাৰৰ কাম কৰে আৰু বান্দৰবোৰক ৱেইটাৰৰ কাম কৰাৰৈ বেতন হিচাপত অৰ্থাৎ স্যালাৰি হিচাপত কল দিয়ে ফ্যাক্ট নাম্বাৰ 7 যদিহে আপুনি এটিএমত গৈ পইচা উলিয়াই পাইছে তেতিয়া পইচা ওলাই অহাৰ আগত নিশ্চয় এটা সাউণ্ড শুনা পাইছে কিন্তু আপোনালোকে বাৰু জানেনে যে এই সাউণ্ডটো কোনো নোট গণাৰ সাউণ্ড নহয় এইটো এটা মাত্ৰ স্পিকাৰৰ দ্বাৰা বনোৱা শব্দ যাৰ জৰিয়তে আমি এইটো গম পাওঁ যে এটিএমটোত পইচা আছে ফ্যাক্ট নাম্বাৰ 6 ড্যান্স কৰি আমি সকলোৱে ভাল পাওঁ কোনোবাৰ বিয়াত বা লগৰবোৰৰ লগত যদি আমি খানা খাওঁ তেতিয়া হলে নিশ্চয় আমি ড্যান্স কৰোঁ আৰু যদিহে আগত কোনোবাই জপিয়াই ড্যান্স কৰি থাকে তেতিয়া হলে আমি নিজক ৰখাব নোৱাৰো কিন্তু আপোনালোকে বাৰু জানেনে যে নেপালত থকা বন্দনা নেপাল নামৰ এই 19 বছৰীয়া ছোৱালীজনীয়ে 126 ঘণ্টা অৰ্থাৎ 5 দিন নন ষ্টপ একো নোখোৱাকৈ ৰেষ্ট নলোৱাকৈ একেৰাহে 5 দিন ধৰি একেৰাহে ড্যান্স কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিছে সঁচাকৈ আচৰিত ফ্যাক্ট নাম্বাৰ 5 যদিহে আমাক কিবা তথ্যৰ প্ৰয়োজন হয় তেতিয়াহলে আমি ডাইৰেক্ট গুগলত যাই সাৰ্চ কৰি দিওঁ কিন্তু আপোনালোকে বাৰু জানেনে যে গুগল যিটো এইটো ভুলবশত থোৱা গৈছে অৰ্থাৎ গুগলৰ ফাউণ্ডাৰে গুগলথম বুলি ভাবিছিল অৰ্থাৎ GOOGL গুগলথম বুলি ভাবিছিল কিন্তু ভুলতে স্পেলিং মিষ্টেক হৈ GOOGLE অৰ্থাৎ গুগল হৈ গৈছে ফ্যাক্ট নাম্বাৰ 4 যে বিকন আইল্যান্ড নামৰ ব্ৰিজখন হৈছে এই পৃথিৱীৰ আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰিজ এইখন মাত্ৰ 32 ফুট দীঘল আৰু ইয়াৰ এফালে কানাডা আৰু এফালে আমেৰিকা আছে ফ্যাক্ট নাম্বাৰ 3 এপেলৰ ফাউণ্ডাৰ ষ্টিভ জবছৰ গাড়ীত কোনো ধৰণৰ নাম্বাৰ প্লেট নাছিল এই নথকাৰ কাৰণটো কি আপোনালোকে বাৰু জানেনে এনেকুৱা নহয় যে তেওঁ এজন সেলিব্ৰিটি আছিল বা তেওঁ সকলোৱে চিনি পাইছিল তাৰ কাৰণে তো কোনো একো কোৱা নাছিল তেনেকুৱা নহয় সেই সময়ত এটা নিয়ম আছিল যে যিকোনো নতুন গাড়ী 6 মাহলৈকে নাম্বাৰ প্লেট নোহোৱাকৈ চলাব পাৰি আৰু ইয়াৰে লাভ উঠাই ষ্টিভ জবছে প্ৰত্যেক 6 মাহৰ মূৰত এখন নতুন গাড়ী কিনিছিল আৰু সেইখন কোনো বেলেগ ব্ৰেণ্ডৰ নহয় মাৰ্চিডিজ LS 55 AMG এই গাড়ীখনকেই তেওঁ প্ৰত্যেক 6 মাহৰ মূৰত সলনি কৰি থাকিছিল অৰ্থাৎ প্ৰথম 6 মাহত এখন কিনিলে তাৰে পিছত 6 মাহ যোৱাৰ পিছত আৰু সেই ব্ৰেণ্ডৰ সেই গাড়ীখনেই কিনিলে আৰু 6 মাহ চলাই আৰু এখন কিনিলে তেনেকৈ তেওঁ চলাই থাকিছিল ফ্যাক্ট নাম্বাৰ 2 সেলফি আপোনালোক সকলোৱে কিমান উঠে এদিনত তাৰ হিসাব নাই কিন্তু আপোনালোকে বাৰু জানেনে যে পৃথিৱীৰ প্ৰথমখন সেলফি 1839 চনত ৰবাৰ্ট কৰ্নেলিয়াছ নামৰ ব্যক্তিজনে উঠিছিল আৰু এইখন সেলফি উঠিবলৈ 3 মিনিট সময়ৰ প্ৰয়োজন হৈছিল ফ্যাক্ট নাম্বাৰ 1 বৰ্তমান সমগ্ৰ পৃথিৱীত কৰোনা মহামাৰী চলি আছে কিন্তু এসময়ত অৰ্থাৎ 1346 চনৰ পৰা 1353 চনৰ ভিতৰত বিউবনিক প্লেগ নামৰ এটা মহামাৰী আছিল যিয়ে প্ৰায় 20 কৰোৰ মানুহক মৃত্যুৰ মুখত পেলাইছিল আৰু এই যিটো মহামাৰীটো এইটোক মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক মহামাৰী বুলি বিবেচনা কৰা হয় 20 কৰোৰ যিটো সঁচাকৈ এটা বহুত ডাঙৰ নম্বৰ আপুনি এতিয়া অনুমান লগাব পাৰে যে ই কিমান ভয়ানক আছিল গতিকে যদি এফেক্ট কেইটা জানি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব ভিডিওটো কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আগলৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ